নমস্কাৰ বন্ধুসকল, আজি আমি কলে যাম জানেনে? আজি একদম খুব মৰমৰ ককাইদেউজনৰ ওচৰলৈ যাবলৈ ওলাইছোঁ। অনিল দা, আমি অনিল দা ঘৰলৈ গৈ আছোঁ। অনিল দা ঘৰ টাউনতে হয়, শিৱসাগৰ টাউনত তেওঁ ঘৰ, আৰু তেওঁ এখন গৰু ফাৰ্ম আছে। আমি গৰু ফাৰ্ম চাবলৈ যাব লাগিব। অনিল দাৰ কাৰণে গিফ্ট লৈ লৈছোঁ মই। এতিয়া অনিল দাৰ ওচৰলৈ যাব লগ। অনিল দা ঘৰ আহি পালোহি। আমি অনিল দা ঘৰ পালোহি, আৰু অনিল দা একদম খুবেই ব্যস্ত কামত। খুবেই ব্যস্ত। বহুত দিনৰ মূৰত দেখিলোঁ অনিল দা দেই আপোনাক। এটা প্ৰথমতে শ্বেয়াৰ এটা কৰি লওঁ। ভালে আছে ন? এইখিনি আনিলে কওকচোন, এইখিনি তোমাৰ ৰাতিপুৱা কিমান আছে? ৰাতিপুৱা ইয়াতে মুঠতে 120 মান থাকে। 120 নাম চবৰে নাথাকে, মোৰ মানে চিনাকি। আপোনাৰ মুখস্থ নে? এটা তপস্যা আৰু এই তলৰখিনি পিছবেলা, এইখিনি পিছবেলা, এইখিনি আগবেলা। খালি মোৰ মানে ইয়াতকে অকমানি, আপোনাৰ ইমানখিনি লাহে লাহে এটুপ এটুপকৈ ডাৱৰৰ পানী পৰি যেনেকে আপোনাৰ সাগৰখন হৈছে। এয়া অনিল দা সেই কেঁচুসাৰৰ প্ৰজেক্ট, এয়া অনিল দা কেঁচুসাৰৰ প্ৰজেক্ট এয়া বিকি আছে। কেইটকাকে হেৰি? তোমাৰ 50 টকা 5 কিলো আছে। 5 কিলো 50 টকা। বঢ়িয়া। দুটা বাহিৰ দিয়া হয় না হেৰি। এলা মুখখন অকমান দেখুৱা আকৌ। মোৰ ল'ৰা এয়া, মোৰ ল'ৰা এয়া, মোৰ মানুহজন। আপোনাকতো মই পাইছিলো। এজন খিনালে, এজনো খিনালে। তাত থাকে মানে। আপুনি দেখি মাতিছে চা। এইটো মাইনা, অকমানি মাইনা। এইটো ক্ৰছ নেকি পোৱালি? ক্ৰছ, অকমানি নিচিনা লাগিছে যে ন? এইখন আমাৰ অনিল দা সাগৰখনলৈ আমি গৈ আছো। এয়া খেৰ গোটালে নি অনিল দা? এতিয়া কিমান লৈছে খেৰবোৰ? এতিয়াতো দাম লৈছে চাগে। ল'ব এতিয়াতো খেৰ নাই, অফ চিজনৰ। এইটো মাইনাকণৰ কিমান দিন হৈছে অনিল দা? 15 দিন মান হৈছে নেকি। 15 দিন হৈছে। এইটো জাৰ্চি হয় ন? মাইকী পোৱালি। টিকটিকি, টিকটিকি। এটা পেলুৰ সমস্যাটো বহুত বেছি হয় ন অনিল দা? এলবামাটো ভাল নে? বাকী আপুনি বেলেগবোৰ ইউজ নকৰে? এইটো এটা দেখোন গাখীৰ খাবলৈ পাইছেগে নহয়, এই ল'ৰাটোৰ লগত তাৰ খুব মানে বেছি। মানে এইখিনি বেলেগ বেলেগ, এইখিনি ডাল পাত একো নাই, যি য'ত পাইছে তাই। এতিয়া আৰু ক'ত তুমি ঘাঁহ পাবা? এতিয়াতো আৰু তোমাৰ ঘাঁহ নাইতো, সেইকাৰণে এতিয়া য'ত যি পাইছে আৰু চব খাই দিয়ে বুঝো দেই। এতিয়া ভাল আৰু আমাৰ ইয়াত ইমানখিনি গৰু, তাৰ তোমাৰ ঘাঁহ দিবলৈ। ইয়াত কিমান আছে গৰু? গৰু আছে, তাত আছে 8 জনী, ইয়াত 16 জনী। ইয়াত 16 জনী। এছএফ আছে আৰু আছে তোমাৰ এই এজনী আছে, সেইজনী চাহিৱাল। এইজনী কি গৰু? এইজনী তাই যে হেৰিটো অলপ ষ্টাইলটো বেলেগ যে। তাই মূৰটো দেখিছে নাই? এতিয়া কোচ এটা যে মূৰত ওপৰত যে আছে দেখিছে নাই? তাই শিং গজা নাই, কিন্তু এটা শিং হ'ব নেকি তাই? এই যে বগা আৰু ৰঙা, কিবা বেলেগ টাইপৰ যে গৰু হয় নেকি? আহি গ'ল ঘাঁহ, আহি গ'ল। এইবোৰ তৰাপাত চৰাপাত চব আহি যায় নি? মানে পেট ভৰিব লাগে। এতিয়া উপায় নাই, ধেমালি নহয়। এয়া গৰু খীৰাই আছে। এইটো ঘৰতে হৈ যায়। এইটো কি হয়? ইনসেমিনেশন কৰা এইটো হয়তো মই ম্যাক্সিমাম। এইটো কি জাতটো? চাহেৱাল ন? চাহেৱাল একদম মানে পিয়ৰ নে এইটো? নহয়, পিয়ৰ নহয়, ক্ৰছে হয় ন? এইটো 3rd জেনাৰেশন 4th জেনাৰেশন হয়। এইজনী কিমান মান দিছে গাখীৰ? এইজনী কিমান দিয়ে? মানে পিছবেলা 5 লিটাৰ, আগবেলা 7 লিটাৰ। মোৰজনী সমানে। অকণমান তাই ভৰিটো গণ্ডগোল হৈ আছে। এই ভৰিটো বিষ এটা হৈ আছে ন? তাই প্লাষ্টাৰ মাৰি থোৱা আছে নেকি? নহয়, কালি তামুলী আহিছিল। তামুলী আহি চেৰাকাইন খুৱাই এইটো ভৰিটো 5 দিনৰ মূৰত ফুটাই দিবহি আহি। এতিয়া হেৰি নহয় অনিল দা, আপোনালোকৰ গোটেই গৰুখিনিৰ মাজত সমস্যাবোৰ কওকচোন। কেনেকুৱা সমস্যা হয়? সমস্যা মানে মেইনটো হৈছে মেষ্টাইটিছ। মেষ্টাইটিছটো খুব বেছি লেতেৰা হ'লে হয়। লেতেৰা হ'লে মানে কি, পায়খানাত যে শুই দিয়ে সেইটো কাৰণে নেকি? মেইন কথা হৈছে কি,
গাখীৰটো খিৰোৱাৰ আধা ঘণ্টালৈকে গাখীৰ যিটো বাটটো সেইটো খোলা থাকে সেইকাৰণে সদায় গাখীৰ খিৰোৱাৰ পিছতে সিহঁতক তোমাৰ হেৰি দি দিব লাগে ঘাঁহ দি দিব লাগে ঘাঁহ দি দিলে কি হয় সিহঁতি থিয় হৈ থাকে থিয় হৈ থকাৰ লগে লগে মাটিত তাৰমানে বহিব নোৱাৰিলেই তেতিয়া তোমাৰ সেই বাটটো আধা ঘণ্টা বন্ধ হৈ যায় মানুহে যে ধৰি লওক ঘাঁহটো আগত দিয়ে পিছত দুই নম্বৰ কথা তুমি গাখীৰ খীৰালা না গাখীৰ খীৰোৱাৰ লগে লগে তাত পানী মাৰি দিব লাগে নম্বৰ থাৰ্ড হৈছে কি গাখীৰটো খীৰোৱাৰ আগতে আৰু পিছত তুমি পটাছ দি মই গৰম পানী দিওঁ অকণমান নিমখ দি দিওঁ অকণমান পটাছ দিব লাগে অকণমান পটাছ দি পেলাই তুমি হাঁহখন ধুই ল'লা বা গাখীৰ খোৱাৰ পিছতো হাঁহখন তুমি পটাছ দি ধুই দিলা আৰু গাখীৰ পৰাৰ লগে লগে তাত লগে লগে পানী মাৰি দিবা লগে লগে পানী মাৰি দিলে গাখীৰৰ তাতে বীজাণুটো থাকে তাত বহি দিলে ঠিক থাকে সেইটো আটাইতকৈ মেইন প্ৰব্লেম আৰু বাকীবিলাক সিমান নাই পেলুৰ কাৰণে তুমি পেলু দৰৱ খুৱাই দিওঁ টেবলেট বা নহয় হেৰি লিকুইডটো খুৱাই দিওঁ ৰেফমিচিল বুলি এটা পোৱা যায় পাৰি সেইটো পাৰি ৰেফমিচিলটো খুৱাই দিলা খুৱাই দিয়াৰ লগে লগে তোমাৰ একদম পিছদিনা চিৰিলি টিৰিলি মাৰি যিমান যে পেলু আছে ওলাই যাব আৰু লগে লগে গাখীৰ প্ৰডাকশ্যনটো বাঢ়ি যাব আপুনি এহেঁতৰ যে ঢিলা লেট্ৰিন কৰে তেতিয়া আপুনি কি খুৱায় সেইটোৱে ঢিলা লেট্ৰিনটো হ'লেই তুমি গম পাবা হয়তো এইটো পেলু কিবা এটা কাৰণ থাকিব লাগিব হয়তো বোলে কিবা ঘাঁহৰ কাৰণে হ'ব পাৰে হা ঢিলা লেট্ৰিনটো সাধাৰণতে নৰ্মেলি পেলুৰ কাৰণে হয় যদি বেলেগ হয় তেতিয়া এণ্টিজলটো এণ্টিবায়'টিক হয় এণ্টিজলটো তুমি দি দিবা এণ্টিজলটো লগে লগে ঠিক আছে আপোনাৰ ইয়াত কিমান বছৰ হ'ল কাম কৰা মোৰতো 16 মোৰ সমানে 16 বছৰ 2006 পৰা 16 বছৰ আৰু আপুনি হেৰি এটা বেষ্ট ফাৰ্মাৰ হিচাপে এৱাৰ্ডো পাইছিলে কোন চনত পাইছিলে সেইটো পাইছিলোঁ তোমাৰ 2019 তাৰ পাছত মই আপোনাক লগ পাইছিলোঁ তাৰপিছত মই ভেটেৰিনেৰী তোমাক লগ পাইছিলোঁ সেই প্ৰথম চিনাকি তেতিয়া পৰাই মই খুব আহিবলৈ খুব ইচ্ছা মানে ছাগলী তুমি হেৰি কৰি আছিলা ছাগলী এতিয়াও ছাগলীৰ ওপৰতে কৰি আছোঁ প্ৰজেক্টটো ভাল কৰিছা আৰু এটা মোৰ দৰকাৰী কথা সুধিবলৈ আছিলে দেই মেইন পেলু তুমি শুনা প্ৰথম কথা পেলু ছেকেণ্ড কথা মেষ্টাইটিছটো তোমাৰ ক্লিনলিনেছ তুমি যিমান হেৰিটো ব্লিচিং মাৰি থাকিবা মাজে মাজে ব্লিচিংটো একো নহয় ফ্ল'টো মাজে মাজে বাচ্চাটো যে আপোনাৰ এতিয়া গাখীৰটো যে আপুনি এতিয়া খাবলৈ দিছে হা সি কিমান সময় খাব আৰু তাৰপিছত কেতিয়া বান্ধিব সেইটো একো নাই তোমাৰ অলপ সময় তাৰ কাৰণে গাখীৰটো এৰি দিয়া হয় পোৱালিটো খাব এতিয়া কিমান সময় আধা ঘণ্টামান তাতকৈ বেছি আধা ঘণ্টা নালাগে খুব বেছি 10 মিনিট 15 মিনিট খোৱাৰ পিছত তাৰপিছত আকৌ বান্ধি দিব লাগিব ন আৰু তেহেঁতৰ আপুনি স্বাস্থ্যৰ কাৰণে কি দিয়ে মানে স্বাস্থ্যৰ কাৰণে তোমাৰ এইটো মিনাৰেল মিক্সাৰ আৰু কেলচিয়াম কোনটো দিয়ে আপুনি সেইটো হেৰি আপোনাৰ আয়ুৰ্বেদিকটো নহয় এইটো তোমাৰ আয়ুৰ্বেদিক নহয় এইটো ফাইটকেল 20 লিটাৰ আনো 20 লিটাৰ আপুনি য'ৰ পৰা ডিছকাউণ্ট দিয়ে নেকি দিয়ে ন ডিছকাউণ্ট দিয়ে এইটো মিনাৰেল মিক্সাৰটো নেকি নহয় এইটো তোমাৰ নিমখ অকণমান দিব লাগে মিনাৰেল মিক্সাৰটো CRS বুলি কয় মই টটাভেটটো দিওঁ টটাভেট বেয়া নেকি টটাভেটটো ভাল কিন্তু এইটো হৈছে খুব ভালেই আৰু আপুনি দানা হিচাপে আপুনি কি দিয়ে দানা এইটো তোমাৰ এইবিলাক কিনো দানা নেকি এইটো ডি হিউজ কোম্পানী এটা চিলভাৰ এক্স বুলি এটা আছে সেইটো দিওঁ আৰু এটা আপোনাৰ সবতকৈ কোনটো ভাল আপুনি ৰিজাল্ট পাইছে ৰিজাল্টটো এইটো হেৰি চিলভাৰ এক্সটো মই গডৰেজৰটো খোৱা আপোনাৰ গডৰেজটো বেয়া নহয় ৰেটবিলাক আপোনাৰ কোনটো হেৰিটো তোমাৰ গডৰেজতকৈ এইটোৰ দাম বেছি কিমান পৰে এইটো প্ৰায় 1750 পৰে মানে 1 লিটাৰত আপুনি কিমান দিয়ে দানা ইয়াত 1 লিটাৰত তুমি ৱেইটৰ ওপৰত কথা মানে তুমি যিমান হেৰি থাকে ন প্ৰায় 3.5 কেজি মানে দিনটোত নহয় তোমাৰ পাৰ হেৰি পাৰ মানে আপুনি খুব বেছি গাখীৰ দিলে ধৰা 18 লিটাৰ দিয়া গাখীৰজনী তুমি অন্ততঃ 5 কেজি 6 কেজি ডেইলি দিব লাগিব ডেইলি আৰু লগততো সেইবিলাক বাকীখিনি মিনাৰেল মিক্স দিবা তোমাৰ 30 গ্ৰাম তাৰপৰা আকৌ চাপৰ নালাগে আৰু ইয়াতে চাপৰ থাকে এইটো একদম তাত চাপৰ মিক্স কৰি চাপৰ দিওঁ নাই চাপৰ এটা এক্সট্ৰাকৈ চাপৰ ইয়াত থাকেই নহয় চাপৰটো দিলে সিহঁতি খাই ভাল পায় মানে শুকানকৈ সেইটো নাখায় এইটো শুকানটো নিদিবা এইটো তোমাৰ দিবা দি পেলাই তুমি এনেকৈ দুই হেৰি দি দিবা চৰিয়াত দি দিবা চৰিয়াত দি একদম পানী ঢালি দিয়া অকণমান নিমখ দি দিয়া হাতেৰে গুলি দিয়া পিছত দি দিয়া আৰু সিহঁতি খাই থাকিবা আকৌ পানী দি থাকা পানী দি আৰু
1 বাল্টি 2 বাল্টি তাত সিহঁতি পানী এজনী গৰুক কিমান পানী দিব লাগে? পানী তোমাৰ ডেইলি তোমাৰ চাই পেলাই যদি গৰম দিনত তোমাৰ বেছি লাগিব, গৰম দিনত সিহঁতি প্ৰায় 40 লিটাৰ 50 লিটাৰ গাখীৰ খায়। আপোনাৰ ইয়াত কিমান আছে হেৰি কাম কৰা মানে কাম কৰা মানুহ তোমাৰ এনেই মোৰতো ইয়াত 6জনে তোমাৰ হেৰি কৰিবলৈ যায়, ঘাঁহ কাটিবলৈ যায়, 2জনে হেৰি দানা দি গাখীৰ খীৰাই, 3জনে গাখীৰ খীৰাই। এখেতে কি কৰে? চব কাম কৰে, তেওঁ চব কৰে। আপোনাৰ নামটো? মোৰ নাম মাৰফত আলি। হয়, আপুনি কিন্তু ইউটিউবত ওলাব, মানে মোৰ এটা ইউটিউব চেনেল আছে ৰাধিকা ফাৰ্ম হাউচ বুলি, যিখিনি নতুনকৈ শিকি মানে কামটো ষ্টাৰ্ট দিছে। এতিয়া মই যে কুৱেশ্যনবিলাক আপোনাক সুধি আছোঁ, সেইটো কাৰণে সুধিছোঁ যে এই কিমান দানা দিয়ে, কি কথা, যাতে 2জনে শিকক। আপুনি যিটো ঈশ্বৰে আপোনাক কিবা এটা দিছে ন, আজি আপোনাক কিবা এটা কাম কৰিবলৈ ঈশ্বৰে পৃথিৱীলৈ পঠিয়াইছে, আপুনি যদি কিবা এটা কাৰোবাক দি থৈ যায়, প্ৰথম কথা এইবিলাক বস্তু ধৈৰ্য লাগিব। মই এই গোটেই গৰুখিনি একেদিনাই কিনা নাই। প্ৰথম মই 5জনী গৰু লৈ পেলাই ষ্টাৰ্ট কৰিছিলোঁ, 4জনী, পিছত আৰু এজনী এড কৰিলোঁ 2006ত। তাৰপিছত 2013ত মই যেতিয়া চাকৰি এৰি আহিলোঁ, তাৰপিছত মই বোলো ফাৰ্মখন অলপ এক্সটেণ্ড কৰোঁ। এক্সটেণ্ড কৰি আৰু মই 4জনীমান গৰু কিনিলোঁ, কিন্তু মই অলপ থ'ব। আপুনি লোন লৈছিলে নেকি? লোন মই ল'লোঁ। উইদাউট লোনত মই কাম কৰিছিলোঁ, বুজিছানে? লোনত আচলতে নহয়, মই মানে কি, মই নিজে বেংকত কাম কৰা মানে মই জানো লোন লোৱা মানে কি, মোৰ ইনকামৰ পৰা এটা পাৰ্ট বেংকে লৈ গুচি যাব। মানে কি হৈছে, লোন পৰাপক্ষত নোহোৱাকৈ তুমি পাৰিলে বিজনেছটো কৰিব পাৰিলে তোমাৰ নিজৰ কেপিটেলত লাহে লাহে 2016ৰ পৰা আজি 2006ৰ পৰা তাৰমানে 16 বছৰ লাগিলে মই এইটো ষ্টেজ পাবলৈ। আজি মোৰ এটলিষ্ট 200 লিটাৰ গাখীৰ মোৰ হাতত আছে। মানুহৰ মানে ধৈৰ্যটো মানে কি পুৰা লাগিব, আৰু ইয়াতোতো বেমাৰ আজাৰ থাকিবই, থাকিবই, অতি বেয়া দিন থাকিব। তোমাৰ বেয়া দিনৰ পৰা তুমি তাতে লাহে 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 ধৈৰ্য ধৰিব লাগিব। কেতিয়াবা পকেটৰ পৰাও যাব, কেতিয়াবা পকেটত সোমাবও পইচা, বুজিছা নাই? এৰি দিব নালাগে। মই মানে ভুগিছো কাৰণে মই আপোনাক সুধিছো, মই মানে পাইছো মানে একো নাই। কিন্তু মানুহে এনেকুৱা কয়, মানুহে মানে এইবোৰ থ বাদ দে, তহঁতি বেলেগো কিবা কৰিব পাৰ, কৰিব পাৰি। ঈশ্বৰে এটা দায়িত্ব দিছে কাৰণে মই কৰি আছো। এইটো কথা হৈছে কি, তুমি এটা ষ্টেজ পোৱাৰ পিছত তোমাক আৰু তুমি ঘূৰি চাব নালাগে, বুজিছানে? মাজতে কৈছিল যে সামাজিক কৈছিল এই ধৰি লওক আপোনালোকে এইখিনি পুহি আছে টাউনৰ মাজত, চাৰিওফালেতো বসবাস কৰা মানুহ, এই মানুহখিনি কেতিয়াবা কিবা হেৰি কৰে? মোৰ লগত মানে চবৰ ৰিলেশ্যন ভাল। কিছুমানে ধৰি লওক শুনো মই গৰু কেতিয়াবা কিছুমানতো হয়, ৰাতি ভিতৰত আহিলে অকণমান দিগদাৰ চিঞৰা বুলি নহয়, যেনেকে আপোনাৰ বোলে গোবৰৰ গুণ পাইছে বা কিছুমান জেগাত মানে শুনো, সেইকাৰণে সুধিছো। তেওঁলোকে যথেষ্ট চাফ চাফাই আৰু যথেষ্ট মানুহ ৰাখিছে, মানে গতিকে হেৰি নহয়, আপোনালোকৰ লগত অকণমান চিনাকি এটা কৰি দিওঁ। এইফালে কোন হয়? নামটো কওকচোন। এইফালে গোবৰলৈ যোৱাজন, এক্সিডেণ্ট হৈ যাব নহবা। নাই দে, আহিবগে বাৰু। তাৰপৰা এইফালে ঝাৰু মাৰি আছে দাদা, এয়া চাওঁ এইফালে অকণমান দেখুৱাওক মুখখন। বঢ়িয়া, ইমান এটা ডাঙৰ কাম কৰিছে আপোনালোকে, মানে এয়া ঈশ্বৰক গৈ পেলাই আপোনালোকে ক'বগে পাৰিব যে আমি কিবা এটা কৰি থৈ আহিলো পৃথিৱীলৈ আহি। নাই, চিৰিয়াছ মানুহ হয়। এতিয়া গৰুবিলাকৰ চবৰে নাম আছেনে? নাই, দেওবাৰ সোমবাৰ ৰবিবাৰ একো নাই। মোৰ খালি এটা, মই গুৱাহাটীত এখন চেমিনাৰ এটেণ্ড কৰিছিলোঁ, তুমি গৈছিলা নেকি বোধহয়? এখন মই গৈছিলোঁ, নেশ্যনেল যিখন হেৰি পাতিছিলে এই খানাপাৰাত, তাতে মই কিছুমান ইয়েৰ টেগ পাইছিলোঁ, বুজিছা নাই? বিক্ৰী কৰিছিলে, সেই ইয়েৰ টেগ অলপ মই কিনি আনিছিলোঁ। কিনি আনি প্ৰায় 30টামান এটা পেকেটত থাকে, সেইটো কৰি পেলাই মই টেগিং কৰি দিছিলোঁ গৰুবিলাক, বুজিছা নাই? এতিয়া মোৰ কাৰোবাৰ গৰু এজনী বোলে এইজনী এবাৰ ইনচেমিনেশ্যন কৰিলোঁ, সেই নাম্বাৰটো মই লিখি থৈ দিওঁ, গম পালা নাই? সেই নাম্বাৰটো লিখি অমুক ডেটত কৰিলোঁ, তাৰপৰা কেলকুলেট কৰি লওঁ, যদি হেৰি হৈছে তেতিয়াহ'লে বোলে ইমান দিনৰ পিছত এইজনী গৰু জগিবলগীয়া হৈ আছে, বুজিছা নাই? মাৰ্কিং সেই তেনেকৈ কৰা হয়, কিন্তু মই গৰুৰ নাম বুলি মই দিব মানে দিয়া নাই আৰু,
হেৰি কৰিব পৰা ইম্পচিবল কাৰণ মই কিছুমান গৰু ডিছপ'জ কৰি থাকোঁ কিছুমান গৰু আকৌ পোৱালি ডাঙৰ হৈ গ'ল গতিকে নামটো মানে প্ৰব্লেম হয় মোৰ আপোনাৰ কি প্ৰজেক্ট আছে গৰু তাৰপিছত গাখীৰ কেঁচুসাৰ ৰ'ব আপোনাৰ ষ্টেজটো এনেই মানে ভিতৰত দানা চানা দিয়াটো অকণমান দেখাব পাৰিব নেকি মই নাযাওঁ তোমালোকে দেখাই দিয়া আপুনি সোমাবনে ইয়াত ঘাঁহ দিওঁ একো ভয় কৰিব দৰকাৰ নাই আৰু দানাবিলাক সেইবোৰ গামলা আছে গামলাত আমি দানা দিওঁ পানী দিওঁ বাল্টিত দি দিওঁ এই যে গৰুজনী যে এই যে এনেকুৱা যে গোল গোল পোহাটো যে উঠিছে সেইটো কিবা প্ৰব্লেম হ'ব নেকি নহয় নহয় মোৰ সেইটো নহয় সেইটো এটা বেমাৰ সেইটো কাৰণে মোৰ ভয় লাগে সেইটো বেমাৰ আহিছিলে সেইটো কাৰণে সেইটো নামো ল'ব নাপায় সেইটো নেপায় নাম ল'ব কিন্তু এই মই সেইকাৰণে শুনিছোঁ আপোনাৰ এই প্ৰব্লেম নাই মাখি আছে কামুৰিলেও হৈ যায় মোৰ এজনী আছে মানে মাজে মাজে বহুত ডাঙৰ ডাঙৰ মাখিয়াকেইটা আহে সেইকেইটা কামুৰিলে অলপ প্ৰব্লেম হয় আপোনাৰ মই হেৰি চাহেবালজনী কোনজনী বুলি কৈছিলে এইজনী কি হয় সেইজনী চাহেল এইজনী চাহেবাল ন তাই কেইবছৰ হ'ল এই প্ৰথম পোৱালি দিয়ে দাদা কিমান গাখীৰ দিয়ে বিলাকে হস্টেল ফিজাৰৰ নিচিনা নিদিয়ে ধৰা 12 লিটাৰ মানে আগবেলা পিছবেলা মিলাই আৰু বাচ্চাবিলাকৰ ৱেইটবোৰ ঠিকে আহেনে আপোনাৰ ইয়াত চবতকে কি বেছি আছে গৰু জাৰ্চি আপুনি জাৰ্চিটো বেছি ভাল পাইছে পুহিবলৈ এছেফ মানে গাখীৰ দিয়া মেচিন বুলি কয় আৰু পৰিলেতো বহুত দিগদাৰ এই গৰুবিলাকৰ যদি তোমাৰ হিট নাহে বহুত প্ৰব্লেম আৰু এজোপা মই আপোনাৰ ঘৰত এই আপেলৰ নিচিনা লাগি থকা গছ এজোপা দেখিছোঁ এই আপেল যে লাগি আছে এজোপা গছজোপা এইজোপা ডিমৰু গছ ন আমাৰ তাত যে ইমান অকণি অকণি ফলটো ইয়াত যে ইমান ডাঙৰ ডাঙৰ নাই আমাৰ যিকেইটা ডিমৰু এইটো কি হেৰিয়ে খায় নেকি গৰু গৰুৱেটো খাই দিব ছাগলীৰ কাৰণেতো খুব প্ৰিয় মানে মানুহ খায় ন তাৰপিছত আপোনাৰ ৰবাব টেঙা আছে চজিনা আছে আম আছে লেচু আছে নহয় আকৌ এজোপা জামুকো আছে চব দৰবি তাৰপিছত এজোপা হেৰি নিম আছে মণি চালো আছে এইটোতো ভাল বস্তু মোক লাগিব আকৌ দেই নহয় যেতিয়া আপুনি মণি চালৰ গুটি পৰিব মোক মাতিব মই মূৰ ধুবলৈ বিৰাট ভাল পাওঁ এই দানা দিয়াটো অকণমান দেখুৱাই দিয়গে যোৱা কিমান দিয়ে দানাটো অকণমান দীঘলীয়া হ'লে ভাল লাগিব মই মানে বেছিদিন হোৱা নাই খোলা কিবা এটা শিকাই থৈ যাওঁ ইয়াত ধৰি লওক আমাৰ দুবিধ দানা আছে সেইটো দিওঁ এইটো দিওঁ দুইটা মিক্স কৰি দিওঁ আকৌ চাপত দিওঁ 3টা বস্তু যায় 3টা এইটো 3 বাটি দিওঁ এইটো 1 বাটি দিওঁ চাপত 2 বাটি দিওঁ আকৌ নিমখ কেলচিয়াম দিলোঁ 100 গ্ৰাম এজনী মানে এজনী গৰু কেলচিয়াম আপুনি কিমান দিয়ে 15 দিন মান খোৱালে হয় 15 দিন 12 দিন বাচ্চা প্ৰব্লেম নাই ন মোৰ মানে এজনী গৰু এনেকে উশাহখন মানে তললে হেৰি এই বয়সৰ কাৰণে হয় নে কি বয়সৰ কাৰণে নহয় সেইটো কিছুমান গৰু এনেকে ওলমি যায় কিছুমান এনেকুৱা হয় এজনী মোৰ এজনী নিচিনা এজনী প্ৰেগনেণ্ট আছে ন গাভিনী আছে এই ৰঙাজনী নাই এজনী গাভিনী নাই এইজনী গাভিনী আছে আৰু এই কুলাজনী গাভিনী মই কেলে গম পালো কালি মই এজনী মই সুধিলো তাই পাচাব কৰোঁতে এনেকে আপোনাৰ লিকুইডৰ নিচিনা বেলুনৰ নিচিনা আহি গ'ল তাৰপিছত মইতো ছাগলী ক্ষেত্ৰত হ'লেতো জগি যায় সেনেকুৱা হ'লে তাৰপিছত এজনক ফোন কৰি সুধিলো মোৰ বোলে এইটো জগিব নি এই নাই হোৱা বাইদেউ সময় হোৱা নাই এমাহৰ আগৰ পৰা হয় বুলি ক'লে মোৰ এই গৰুজনী এই যে আগত যে এনেকে মূৰটো যে জোঙা সেই গৰুজনী জাতটো মোৰ পচন্দ হৈছে কিন্তু এইকেইটা মই কিবা ইহঁতৰ লগতো মিল নাই এই নহয় এই যে মূৰত যেনেকে মুণ্ডা থাকে
কিছুমান মুণ্ডত কিছুমান মানে কি এশিঙীয়া নেকি সেইযোৰ? নাই এশিঙীয়া নহয়, শিং থাকিলে দুটাই ওলায়। মানে কিবা মৰম লগা ষ্টাইলটো আছে। আৰু সেই ৰঙাজনী ধুনীয়া গৰু, এই যে ৰঙাজনী আছে সেইজনী, এইজনী নিচিনা মোৰ এজনী আছে গিৰজনী আকৌ শিংকেইডাল আকৌ এনেকুৱা। গিৰৰ সেইটো চাহিৱাল এই বুলটোৱে পোৱালি। বহুত ধুনীয়া লাগিল, বহুত কষ্টৰ আপোনাৰ এয়া ফল আৰু সাধনাৰ ফল বুলিয়ে কৈছোঁ আপোনাৰ। ডেইলি 5,000 টকাৰ দানা লাগে, তাৰপিছত লেবাৰ কষ্ট 5,000, 10,000 টকা প্লাছ তোমাৰ 12,000 মান টকা মান্থলি লাগেতো, আমাৰ 400 টকাৰ কেলছিয়াম। মই ইনকাম আপোনাক সোধাই নাই, মোক খৰচটোৱে ভাবিলে ভয় লাগে। কি আৰু ইনকাম তুমি যদি গোটেই গাখীৰখিনি তুমি কাষ্টমাৰ দিব পাৰিলাহেঁতেন তেতিয়াহ'লে প্ৰায় তোমাৰ 1 লাখ মান টকা থাকিলে মান্থলি। কিন্তু এতিয়া গোটেই গাখীৰখিনি তুমি বিক্ৰী কৰিব নোৱাৰা, গতিকে তাত তুমি হোটেলত দি দিয়া যায়। 48, 49 তেনেকুৱাকৈ দিব। তাৰমানে তোমাৰ 21 টকামানকৈ লোকচান। বুজিছানে? 21 টকাকৈ লোকচান হ'লে তুমি যদি ডেইলি 20 লিটাৰ গাখীৰ দিয়া, তাৰমানে 420 টকাকৈ তোমাৰ লোকচান হৈ আছে। বুজিছানে? 420 টকা লোকচান 20 লিটাৰ, 30 লিটাৰ। 30 লিটাৰ হ'লে 600 টকা, 18,000 টকা তাৰমানে লোকচান। এতিয়া আপোনাৰ এওঁলোকক আৰু গোটেই গৰুখিনিক মিলাই কিমান খৰচা মান্থলি? 3 লাখ। 3 লাখ। আৰু ইনকাম 3 লাখ 10। ইনকাম কিমান? ইনকাম খুব বেছি হ'ব যদি 370 মান হয়। মানে আপোনাৰ সেইখিনিতো আকৌ মানুহখিনিক মিলাব লাগে। নাই 70 আকৌ বেমাৰ আজাৰ আছে এইবোৰ আছে আকৌ নিজৰ তোমাৰ ৰিটাৰ্ণটো ক'ত আহিব? এই গৰুবিলাক মোৰ এটা বাঢ়ি গৈছে ন, এই গৰুবিলাক মই বিক্ৰী কৰোঁ। এতিয়া আপোনাৰ বাচ্ছাবিলাক যে যিমান ভাগ আছে, মাইকী পোৱালি বেছি আছে নে মতা? মাইকী বেছি আছে, মাইকী পোৱালি বেছি আছে। মতাবিলাক আৰু লৈ যায় কিছুমানে আহি। মাইকী হ'লে আপোনাৰ ভাল আৰু ন? মাইকী হ'লে ভাল আৰু মাইকী আৰু লক্ষী। অনিল দা এই গৰুৰ যি ভিডিঅ'টো চাই আমি বহুতো কথা শিকিলোঁ। তাৰ পিছৰ যিটো খণ্ডত আমি অনিল দাইনো কেনেকৈ গোবৰ আৰু তাৰ ঘাঁহ বনৰ ৱেষ্টখিনি কেনেকৈনো কেঁচুসাৰ বনাই উপাৰ্জনৰ মাধ্যম হিচাপে বাছি লৈছে, তাৰ বিষয়ে আমি পিছৰ খণ্ডটোত জানিম। আপোনালোকৰ যদি চাবলৈ মন আছে তেন্তে হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই খণ্ডটো কেনে পালে আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ।